Welcome guys, welcome my new video. আজি আছো পথাৰৰ ফালে চাওক এলে হালধিয়া হৈ আছে চাব আইছিল মই খৰিয় যেহেতু মই আগত এটা ভিডিও বনাইছো খৰিয়ক লৈ বনাইছো এটা ভিডিও যেহেতু আমাৰ খেতিয়কৰ লৰা হয় ময়ো তো খেতিৰ ওপৰতে কিছু কথা জনাইছিল আপোনালোকক যে খৰিয়ৰ খেতি কেনেকৈ কৰা হয় তো আজি হৈছে 31 ডিসেম্বৰ সকলোৱে জানে এটা পুৰণা বছৰ 2022 টো যাব আৰু 2023 আহিব নতুন বছৰত কোনে কি ভাবি থৈছে কোনে কোনে আজি আপোনজনক লগ কৰিলে মোক কমেন্ট কৰি জনাব মোৰ যেটো ইউটিউব ফ্যামিলি হয় সদ্যহতে এতিয়া মোৰ হৈ আছে 500 এটা ফ্যামিলি আছে 500 এটা ফ্যামিলি হৈ আছে মোৰ ইউটিউবৰ মই ভাবিছো যে এই নতুন বছৰত যে মোৰ ফ্যামিলিটো বঢ়াম বুলি 500 ৰ পৰা 5 লাখলৈ বা তাতকৈ বেছি যদি পাৰো কিমান লৈ যাবলৈ চেষ্টা কৰিম বুলি আৰু ভাবিছো যে নতুন নতুন ভিডিও বনাম আপোনালোকক দেখাম মোৰ বিশেষকৈ বেছি ঠাই ঘোৰা নহয় যদিও যিমানখিনি পাৰো ভাল ভিডিও বনাম আৰু আপোনালোকক দেখাম কত যাওঁ আৰু কত কেনে কি আছে যিমান পাৰো চেষ্টা কৰি যাম ভাল ভিডিও দিবলৈ আৰু আপোনালোকে মোক সহায় কৰি যাব যে মোক আগুৱাই যোৱাত সহায় কৰিব মই ইউটিউব চেনেলটো অলপ আগুৱাই যোৱাত সহায় কৰক মুকু অলপ সহায় কৰক সকলোৱে তো নৱবৰ্ষ পালে হেতু কাইলৈ নতুন বৰ্ষ আৰম্ভ হ'ব তো সকলোকে হ্যাপি নিউ ইয়াৰ আৰু সকলোৰে যাতে জীৱনটো নতুন বৰ্ষত আনন্দৰে হাঁহি ফুৰ্তিৰে ভৰি পৰক যিমানবোৰ দুখ আছে দুখবোৰ সকলো নাইকিয়া হওক আৰু মৰম স্নেহবোৰ ভাল পোৱাবোৰ আপোনবোৰ ঘূৰি আহক নিজৰ জীৱনলৈ সকলোৰে ইয়াকে সকলোৱে কামনা কৰিছো আৰু মুকু আশীৰ্বাদ কৰিব যাতে মই ভাল ভিডিও আপোনালোকক দি যাব পাৰো আৰু মোৰ চেনেলটো আগন্তুক দিনলৈ আগুৱাই নিব পাৰো তো সকলোকে হ্যাপি নিউ ইয়াৰ আৰু ইয়াকে কৈ মোৰ আজি এই ব্লগটো শেষ কৰিছো নতুন ব্লগ আকৌ লগ পাম যদিহে মই খানা খাও মানে পাৰ্টি সাৰ্টি কিবা কৰো তাৰো সাগে ভিডিও বনাব চেষ্টা কৰিম আপোনালোকক দেখাব চেষ্টা কৰিম আৰু দৈনিক যিমান পাৰো ভিডিওবোৰ আপলোড কৰি যাব চেষ্টা কৰিম তো আজিলৈ বাই